আকৌ ল'ৰাবোৰ অহাই নাই, ইমান দেৰি হ'লগে এতিয়ালৈকে অহা নাই। ক'ত গ'ল ল'ৰাবোৰ? আজি অকণমান ময়ে আগত আহি পালো নেকি। বহি ল'ম দেই, অকণমান বহি ল'ম, তাৰপিছত ল'ৰাবোৰ আহিলেহে পঢ়াওঁগে আৰু দেই। বাবলু, আহিলি তুমি? ইমান দেৰি যে আজি কি হ'ল? ছাৰ, আজি দেৰি হ'ল অকণমান। মানে কি হ'ল, মই আহি থাকোঁতে আকৌ কালি আমাৰ ঘৰৰ ফালে বিয়া আছিলে নহয়, তাত আকৌ বিয়া খালোঁগে। তাৰপিছত আকৌ আহি আছিলোঁ, তাৰপাছত আকৌ এইটো কি বুলি কয় যে ছাৰ, সেই মানে পুৰি খাইছিলোঁ আৰু গাহৰি মাংস। তাৰপিছত আকৌ পেনে গুচি গ'ল, আকৌ এবাৰ ঘৰ গৈ এতিয়া আকৌ আহিলোঁগে। বিয়া খাই আকৌ পেনে গ'লগে নেকি? পেনে মানে ছাৰ ডাইৰেক্ট প্লিককে গৈছে আৰু, মানে বেছিকৈ খালোঁ গাহৰি মাংস, তেলে খাই দিলোঁ। হ'ব দে, তেতিয়াহ'লে বহিব পাৰিবিনে? ছাৰ, সেই কি বুলি কয়, পাৰিম বহিবলৈ। মানে মই আকৌ ঘৰ গৈ টেকনিক লগাই আকৌ সেই কি বুলি কয়, আমাৰ ভাইটি ভাগৰ হাগিছখন পিন্ধি আহিলোঁগে। বাবলু, তুমি আকৌ বৰ টেঙৰ হৈছা ন দিনে দিনে? বৰ টেঙৰ হৈছা। আকৌ বাকী তোমাৰ লগৰবোৰ অহা নাই যে ইমান দেৰি? ছাৰ, সেই একে অৱস্থা। সেইকেইটাও মানে মোৰ লগৰবোৰ আহি আছে লাহে খোজকাঢ়িব পৰা নাই সিহঁতি। তেতিয়াহ'লে ভাল কথা আহিছে যদি দেই, তেতিয়াহ'লে তুমি বহি লোৱা। ল'ৰাকেইটা গোটেইকেইটা ঘপককে আহি গলি, তেতিয়াহ'লে তোৰ ভাল কথা দেই। কি অৱস্থা হৈছে বোলে তহঁতৰ? ছাৰ, সেই ক'বই নালাগে আৰু, বেয়া খাতাৰনাক মানে পুৰাকে গৈছে আৰু, একদম মানে অৱস্থা একদম খাতাৰনাক বেয়া হৈ আছে। এইটো কি বুলি কয়, হৈকান্ত খাইছে নাই, কেনেকুৱা চাই আছে? হৈকান্ত, কি হৈছে তোমাৰ বোপাই? বোপাই, তোমাৰ কি হ'ল? ছাৰ, সেই কি বুলি কয়, ক'বই নালাগে আৰু, কালি বেছিকে খাই দিলোঁ বিয়া ঘৰত পুৰি, তাৰপিছত গাহৰি মাংস এনেকুৱাকে গৈছে এতিয়া ছাৰ, একো ক'বই নালাগে আৰু। একদম স্কুল জানি তেনেকে আহিছোঁ, মই খোজকাঢ়িব পৰা নাই। ইমান মানে বেছিকে পুৰা মানে বেছিকে খাই দিলোঁ নাই, তাৰপিছত পুৰা একদম মানে পেনে গ'লগে। তাৰপিছত আমাৰ তাকলো কি হ'ল? ছাৰ, একে অৱস্থা, গোটেইকেইটা একে অৱস্থা। মানে ছাৰ কি ক'বি আৰু, গোটেইকেইটা লগতে গৈ বিয়া তামামকে খালোঁগে, তাৰপিছত আহিব পৰা নাই এতিয়া। কেনেকুৱা খালোঁ আৰু গাহৰি মাংস, তাৰপিছত আকৌ এইটো কি বুলি কয়, সেই পুৰি কেনেকুৱা খালোঁ, তাৰপিছতে এতিয়াহে গম পাইছোঁ নহয় মজাটো ওলাইছেগে। হ'ব দে, হ'ব, ইমান বেছি খাব নালাগে নহয় তহঁতক। এতিয়া আকৌ যেনি তেনিকে অকণমান দেৰি পঢ়িবই লাগিব দেই তহঁতক, নহ'লে আকৌ মোৰো হেৰি কি বুলি কয় চাকৰি কথা আছে নহয়। তহঁতি যদি এদিন স্কুল যদি তহঁতি হেৰি জল্দিকে ছুটি দি দিম, তেতিয়া কোনোবাই আকৌ লগাই দিয়ে নহয়। সেইটো কাৰণে মানে অকণমান পঢ়িবই লাগিব তহঁতক দেই। অ'কে ছাৰ, থেংক ইউ। তেতিয়াহ'লে পঢ়িমেই আমি আকৌ, যেনি তেনি গ'লে পঢ়িম, পেনে গুচি গ'লে পঢ়িম। বাবলু, যেনি তেনি হ'লেও তহঁতি গোটেইকেইটা আজি পঢ়িবই লাগিব, নহ'লে আকৌ হেৰি কি বুলি কয় যায়, ঘৰত কোনোবা যদি লগাই দিয়ে, তাৰপিছত আকৌ মোকে আহি পিনি সিহঁতি আকৌ ক'ব। সেইটো কাৰণে মানে আজি যেনি তেনি হ'লেও গুচি গ'লেও পেনে গুচি গ'লেও কিন্তু পঢ়িবই লাগিব দেই তহঁতক। ছাৰ, যেনি তেনি হ'লে পঢ়িমেই আমি। তেতিয়াহ'লে ক্লাছটো ষ্টাৰ্টে কৰি দিওঁ ন? ছাৰ, কৈ দিয়ক। তেতিয়াহ'লে হেৰি কি বুলি কয় বাবলু, কোৱাচোন হেৰি কি বুলি কয় শাক পাচলিৰ ভিতৰত চবতকৈ ৰজা কোন? ছাৰ, নিশ্চয় উজু ক, আলু। আলু ৰজা হয়, তেতিয়াহ'লে আলু যদি ৰজা হয়, তেতিয়াহ'লে ৰাণী কোন হ'ব? ছাৰ, সেই কি বুলি কয়, ৰাণী বন্ধাকবি। কেনেকুৱাকে ৰাণী বন্ধাকবি হ'ব? মোক বুজাই কচোন। ছাৰ, সেই কি বুলি কয়, বন্ধাকবি ৰাণী কেলে হয় কওকচোন। তোমাকে ক'লো, তুমিয়ে বুজাই কোৱা মোক। ৰাণী সেই কি বুলি কয় বন্ধাকবি হ'ল যে ছাৰ, ইয়াত এটা মানে কাহিনী আছে, মানে বৰ দীঘলকে কাহিনী আছে। মানে কি হ'ল, সেই কি বুলি কয় আলুৱে আকৌ বন্ধাকবি যে ছাৰ, এই বিয়া কৰাই নিছিলে, মানে ৰাণী বনাই নিছিলে। হয় নেকি? তাৰপাছত ছাৰ, সেই আলুৱে আকৌ বন্ধাকবিক লৈ গৈছিলে বিয়া কৰাই। তাৰপাছত কি হ'ল, সেই আলুৱে আকৌ তাৰ সেই এইটো কি বুলি কয় হিন্দীত কয় ছাৰ, ঘুংগাত নে কি বুলি কয়, এইটো ঘুংগাত মানে হেৰি কৰি মানে চাম বুলি চাই, চেহেৰাটো চাম বুলি চাই চাই আছিলে মানে। তাৰপিছত ঘুংগাতটো এৰুৱাই মানে একদম আমনি পাই গ'ল। তাৰপিছত আকৌ সিদিনাৰ পৰা সেই ঘুংগাতটো তাৰ ইমান আছে নহয়, ঢাকনি নিচিনা। সেইটো কাৰণে মানে আলুৱে আকৌ খঙাই গ'ল। তাৰপিছত আকৌ বন্ধাকবিক ক'লে, হেই তুমি বোলে মোৰ ৰাণী নহবা, তুমি এতিয়া গুচি যোৱা। সেইটো কাৰণে মানে সেনেকুৱা মানে কাহিনীটো মানে ছাৰ। সেইটো কাৰণে মানে সেই ৰাণীয়ে এতিয়া মানে বন্ধাকবি হৈ গ'ল। তাৰপিছত আকৌ আলুৱে ৰজা, সেইটো কাৰণে মানে সেই ৰাণী বুলি কয় বন্ধাকবিক। হয় নেকি? তাৰপিছত আকৌ হেৰি কি বুলি কয় ৰাণী আকৌ বন্ধাকবি হৈ গ'ল মানে? ছাৰ, ৰাণী আকৌ বন্ধাকবি। তেতিয়াহ'লে হেৰি এটা কথা আছিলে মানে দেই, এই পিকনিক যাবা নাই তোমালোকে? ছাৰ, যাম আকৌ, ক'ত নিব? হেৰি গাড়ী ভাড়া ইমানকে নালাগে দেই, হেৰি 100 কৰি দিলেই হ'ব। বেছি দূৰকে নাযাওঁ আমি। এইটো কি বুলি কয় বগীবিল দলং চাবলৈ যাম, ওলাবি দেই গোটেইকেইটা। হেৰি বাছ এটা উলিয়ামগে আৰু। ছাৰ, বঢ়িয়া কথা। আকৌ এটা কথা নহয় ছাৰ, বগীবিল হেৰি কি বুলি কয় যে, এই দলঙৰ তলত যদি পিকনিক খাবলৈ যাওঁ, তাত আকৌ মানুহবোৰ এনেকুৱা খাতাৰনাক নহয় ছাৰ, কি কবি আৰু। মানে হেৰি আমি এবাৰ গৈছিলোঁ দেই ছাৰ, তাৰপিছত আকৌ কি হ'ল, মানুহবোৰ এনেকুৱা হাগে নহয় সেইবোৰত, এনেকুৱা লেতেৰা কৰি দিয়ে। সেইটো কাৰণে মানে বগীবিল ইমান যাবলৈ মনে নাযায়। তেতিয়াও কি কৰিব আৰু, আপোনালোকে যদি লৈ গৈছে তেতিয়াহ'লে যামগে আৰু। সেইবোৰ কথা বাদ দেচোন, সেইবোৰ আগতে এনেকুৱাই আছিলে, এতিয়া আকৌ চপা হ'ল নহয়। ছাৰ, চপা হ'ল যদি যামগে আৰু। ওলাবি দেই তহঁতি, আকৌ বেছি দেৰিকে নপঢ়াং আজি। হেৰি কি বুলি কয় তহঁতি আকৌ কালি পুৰি খাই বেনেছে যদি কেনেবাকে যদি গুচি যায়, তেতিয়াহ'লেতো বেয়া হ'ব নহয় কথাটো। সেইটো কাৰণে মানে আজি বেছিকে নপঢ়াংগে। এতিয়া আকৌ গান এটা গাব লাগিব, তাৰপিছত ছুটি দিম দেই। ছাৰ, আজিও গান গাব লাগিব? ছুটি দিয়াৰ আগততো মই তহঁতক কৈছিলোঁৱেই, ছুটি দিয়াৰ আগত মানে গান গাবই লাগিব তহঁতক কৈছিলো নহয়, যদি পঢ়ি লিখি একো কৰিব নোৱাৰ তেতিয়া ছিংগাৰ বনি যাবি। ছাৰ, টেনচন ল'ব নালাগে, আমি আকৌ এতিয়া গানকে ষ্টাৰ্ট কৰি দিম। ষ্টাৰ্ট কৰিবি মানে কৰিয়ে পেলাই দে আৰু, ষ্টাৰ্ট কৰিয়ে দে। ঘিনিকিটি ঘিন্টাও, ঠাণ্ডা দিন আকৌ আহি পালে, কেঁচা কম্বলৈ, এতিয়া আকৌ কেঁচা কম্বল নহ'লে আকৌ শুব নোৱাৰি। বাবলু, গানটো নতুনকে উলিয়ালি ন? ছাৰ, সেই কি বুলি কয় নতুনকে মানে নতুনে আৰু, এতিয়া উলিয়াই আছো, নতুন গান এনেকুৱা উলিয়াই থাকিম। এতিয়া আকৌ ঠাণ্ডা দিন আহি আছে নহয়, ঠাণ্ডা দিনৰ গানবোৰ বনাব লাগিব নহয়। বঢ়িয়া, হ'ব দে। তাৰপিছত তাকলো এটা গা। ছাৰ,
মই জুবিনৰ হেই ঝুমুৰ গানটো গাই দিম তামাম মজা তামাম মজা জুবিনৰ ঝুমুৰ গানটোৱে গাই দে নতুনকে উলিয়াইছিলে যে সেইটোৱে গাই দে একাদশী ৰাতিয়া অন্তৰে বচিল ধ্বনি তৰে সুৰাতিয়া কৰমাকে ৰাতিয়া অন্তৰে বচিল ধ্বনি তৰে সুৰাতিয়া ঝিলিমিলি চাই পিন্ধে আগ্ৰহে নাচিলে অ মৰে ধনী ৰে তোকে বাৰা মৰম লাগি যায় অ হামাৰে ধনী ৰে তোকে বাৰা মৰম লাগি যায় নমস্কাৰ টাকলু তোমাৰ গানটো কিন্তু বৰ মজা লাগিলে দেই এনেকুৱা সুৰটো তুমি টানিছা কি মজা গান গাইছা দেই বৰ মজা লাগিলে জুবিনৰ পাতটো লবিকে যেনহে লাগিছে দেই তোমাক বঢ়িয়া বঢ়িয়া মজা মজা এনেকুৱাই গাই থাকিবি দেই ছাৰ হেনেকুৱাই গাই থাকিম এদিন আকৌ জুবিনৰ দৰে মোৰ কেনেবাকৈ যদি মোৰ কপালত লিখা আছে তেতিয়াহ'লেতো মই চিন্তা বনি যাব পাৰিম সেইটো কাৰণে মানে পুৰা চেষ্টা লগাই আছো ছাৰ টাকলু বঢ়িয়া দেই মজা মজা এনেকুৱাই চেষ্টা কৰি থাকিবি দেই হয় দে ছাৰ চেষ্টা ৰখাত একো নাই চেষ্টা কৰিলে চব পাৰিব সেইটো কাৰণে মানে মই চেষ্টা লগাই আছো তাৰ পাছত আহি গ'লে এইফালে কি বুলি কয় পপিয়ামেন তুমি এটা গান গা আমেৰিকা জাপানত ঘূৰি ফুৰো সপোনত পপিয়ামেন কি হ'ল তোমাৰ ডাইৰেক্ট গ'লগে নেকি পাদিলি না হাগিলি ঐ ছাৰ হেৰি ডাইৰেক্ট মানে গুচিয়ে গ'লা এতিয়া গানটো ছুটি দি দিয়ক যা ছুটি দিলুং যা মানে আগতে ক'ব লাগে মোক লাগিছে বুলি একোৱে নকলি আকৌ গান গাওঁতে আকৌ গুচিয়ে গ'ল এতিয়া আকৌ এতিয়াহে কৈছ যা ছুটি লুং যা